Hi guys, good morning. Juri Daily Vlog channel tলৈ সকলোকে স্বাগতম জনাই আজিৰ দিনটো আৰম্ভ কৰিছো আৰু ভিডিওটো শেষলৈকে চাই থাকিব আৰু কমেন্ট কৰিব নাপাহৰিব আজিৰ ভিডিওটো চাই কেনেকুৱা লাগিল। Hi guys, এয়া মোৰ নতুন এটা ভিডিওৰে দিনটো আৰম্ভ কৰিছো আৰু ফালে মন গা ধুই আহিছে এইটো আজি গা ধোৱা তাৰ অকমান দেৰি আৰু খুব ৰ'দ দিছে যেহেতু মই অকমান দেৰিকে ধুৱাই দিছো। হাতত লৈ আছে ৰুলাৰ ন মন পাউডাৰ লাগি আছে চ যিসকলে মোৰ ভিডিও চাই আৰু মোক সহায় কৰি আছে যে ভিডিও চাই কমেন্ট কৰিছে সকলোকে ধন্যবাদ ভাল লাগে কমেন্ট এটা পালে ধেমালি কমেন্টটো পালে ভাল লাগে আৰু সকলো চাব নিও দিস মাই বুকেম পুৰণা ঘৰৰ বাৰান্দাখন একেবাৰে জহি খহি যোৱাৰ বাবে এনেকৈ বৰ্তমান ঠিকঠাক কৰি থৈছে আৰু এয়া পিছফালে পকাৰ কামত লাগি আছে আৰু মিস্ত্ৰী আছে যেহেতু আজি বনাইছো ৰঙালাও আলু জিকা এনেকে মিক্স লাবৰা ভাজি এখন আৰু দালি আৰু তিলৰ চাটনি এনেকে বনোৱা হৈছে এতিয়া দুপৰীয়া যেহেতু খুব গৰমো পৰিছে আৰু তিলৰ চাটনি বনাবলৈ মই আদা নহৰু সৈতে ধনিয়া পাত জলকীয়া এনেকে লৈছো আৰু মিক্সিত ভালদৰে পিছি গুৰি কৰি ললো গুটেখিনি আৰু এনেকে খাই চাবচোন কেতিয়াবা খুব ভাল লাগে কিন্তু তিলটো কিছুমানে কেঁচাকৈ খায় মই কিন্তু ভাজি লওঁ তিলটো ভাজি ললে তাৰ গোন্ধটো বেলেগ এটা সোৱাদ আহে আৰু ভাল লাগে খাই আৰু আপোনালোকেও খাই চাব আৰু শেষত নিমখ আৰু নেমু দিবলৈ নাপাহৰিব নেমুৱে তিলৰ চাটনিৰ সোৱাদটো বেছিকৈ বঢ়াই দিয়ে আৰু তিলৰ চাটনি প্ৰায় ৰেডি হৈ গ'ল আমাৰ এয়া চাওক আৰু ভাত খোৱাৰ পিছতে মই অকমান দহি বটিবলৈ আছিলে 4-5টা মান দহি বটি ললো আৰু মই এতিয়া যাম ঘৰলৈ তো সেই এজু পিন্ধি যাম বুলি লৰাদৰি কৰিলো এফালে মনকো উলিয়াই দিলো ক যোৱা হাই গাইস এতিয়া দুপৰীয়া নহয় আৰু পিছবেলাই হ'ল 4টা বাজিলে আৰু মই যাওঁ ঘৰলৈ আৰু চাই থাকিব আজিৰ ভিডিওটো আৰু আমাৰ মন যাব আৰু আজি আমি দুইটা মেজিকত যাম ন মন ধেৰ দিন যোৱা নাই মন যেহেতু দুষ্ট অকলে মোক তেনেকে নপঠিয়ায় মন আৰু মই দুয়ো ৰেডি হৈ ললো আৰু কাইলে আছে মোৰ এটা ইন্টাৰভিউ হে মই আজিয়ে যাব লাগিব কি লৈছা এটো কি লৈছা আৰু এয়া আমি সেন্টাৰ পালোহি আৰু দোকানৰ পৰা কিবা লৈ লওঁ বুলি সোমালো কি এয়া ফ্ৰী থে কোন এইবিলাক ফ্ৰী থে আৰু এতিয়া ৰৈ আছো গাড়ীত বহি কাৰণ গাড়ী ফুল হলেহে যাব এজনকে আহি আছে বাৰু আৰু মনে বহুত আমনি পাইছে এনেকে ৰখি থাকিব নোৱাৰে আহি পাই গলো ওচৰৰ বৌ আৰু ভন্টি ৰখি আছিল ৰাস্তাতে মই আহিম বুলি কোৱা বাবে টিকলো মনক দেখি ৰব পৰা নাই মন মাতা আকৌ তুমি টিকটো আমাৰ ফোনটো বাই বাই দিয়া বাই বাই এইয়া বাই বাই দিব জানা পুৰা বাই দিব জানে হা বাই আমি কৃষ্ণ কৰিম বলাচোন কৃষ্ণ এতিয়া যেহেতু সন্ধিয়াই হ'ল স্বপ্নালীয়ে মন্দিৰত চাকি এগছ জ্বলাই দিছে আৰু এই হনুমান মন্দিৰ ভাগ আমাৰ দেউতাই খুব মনেৰে আচলতে হনুমানক মানিছিলে দেউতাৰ মুঠতে বহুত ভক্তি আছিলে মই বুজাব নোৱাৰিম আৰু মন্দিৰটোলৈ আহোঁতে এনেকুৱা লাগিছে দেউতা যেন জীয়াই আছে মোৰ তেনেকুৱা অনুভৱ হৈছে বৰ্তমানত চৰাইটো উৰি গ'ল ন এইকেইদিন ভাইটিহঁত যেহেতু ঘৰতে আছে সি ছুটিত আছে এমাহৰ সেই ভণ্টিও ইয়াতে আছিলে কেইদিনমান আৰু লগ পাই এনেকে ভাল লাগে ঘৰত আহি পেলাই আৰু টিকলো লাহে লাহে খোজ কাঢ়িব আৰু তাক ভাল
লগা হৈছে এতিয়া আৰু ড্ৰেছ খলাই এনেকৈ আমি কথা পাতি আছোঁ গোটেইকেইটাই আৰু মনৰ হিংসা লাগে ল'ৰাটোক ল'লে এতিয়া যিহেতু মন চবতকৈ সৰু আছিলে এতিয়া এই টিকলাই সৰু আমাৰ গোটেইকেইটাৰ ভিতৰত তো সেই তাৰ অকণমান আপত্তি হৈ যায় এইবিলাকত আৰু এয়া ডাঙৰ বাৰ ল'ৰাটো আৰু বাও আহিছে বাৰ বেজী এটা আছে তাইক দি দিব লাগিব এতিয়া মই সেই তাইও আহিলে ইয়ালৈ আৰু আজি তিনিওজনী আৰু ভাইটি স্বপ্নালী আমি সকলোৱে একেলগে ইয়াতে লগ হ'লোঁ আৰু মোৰ এয়া ভাগিনটোৱে তাৰ ঘড়ীটোত মোৰ প্ৰেছাৰ জুখিছে বিপি চাইছে তাৰ ঘড়ীত হেনো বিপি ওলায় সেয়ে আৰু ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই যদি ভাল লাগিলে নিশ্চয় লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেন্তে বাই বাই আজিলৈ